Welcome to Dildar Boy YouTube channel. Sok Numoligar ৰাতিপুৱাই এটো কি আনিছে ইমান ডাঙৰ চক কিমান ডাঙৰ এটো ৰিফাইনাৰি কাৰণে আনি আনছে নদিয়া চক তাৰ পৰা ৰিফাইনাৰি মানুহ আমাৰ গাঁৱৰ মানুহে এই পিলপিলি हाँ क्रेन तो तपे है নুমলীগড় ৰিফাইনাৰি কাৰণে এইবিলাক আনা হৈছে চক ইমান ডাঙৰ আৰু আহি আছে পাছত 27খন বুলি কৈছে বৰ্তমান 4টা আহি আছে দুটা পাইছেহি এতিয়া পাছত আৰু ৰাস্তা তোৱাৰ লাগিছে বুলি কোৱা শুনিছো কেনে গোটেইখন আহিব পৰা নাই ইয়াতকৈ ডাঙৰ আহিছে আৰু চক নুমলীগড় জাহাজ ঘাট চক মানুহ কিমান আছে চক এইখন ড্ৰোন উৰুৱাই দিছে চাওক এইখন আমিও উঠি যাম মানুহ চাওক মানুহ চব পেলে মানুহ এইফালে চাওক মানুহ এইফালে গাড়ী চাওক আমাৰ গাঁৱৰ মানুহ আহি কেনেদৰে খাৰা হৈ কিনে চব চাই আছে ইয়াতে বাকী এইফালে চাওক নদীৰ কাষে মানুহ ৰখি আছে এপাৰো মানুহ ৰখি আছে চাই থাকক জাহাজ কিমান ডাঙৰ চক নুমলীগড় ৰিফাইনাৰিৰ কাৰণে বৰ্তমান এইবিলাক সামগ্ৰী অনা হৈ আছে এইবিলাক চব এনআইএলৰ অফিচাৰসকল ৰচি পেলাই আছে এখন বান্ধিব এতিয়া ইয়াতে ইমান ডাঙৰ আছে চাপ বন্ধা হৈ গ'ল ये ड्रोन घूम रहा है देखो हम भी एक तो फोटो वीडियो कर लेगा आम जाएगा इस तरह से उस तरफ আৰু একটা আহি আছে জাহাজ এইফালে দুখন লাগি আছে এইফালে এখন আহি আছে বাকি চাবৰ কাৰণে আমাৰ গাঁৱৰ দাদাই আহি আছে ইয়া বাকি ভাইটি আহি আছে আৰু বহুত মানুহ আছে এইফালে সাইডত চাওক মানুহে মানে এখন এইখন চাওক বাকি এইফালে চাওক নদী ওপৰৰ পৰাও চাই আছে মানুহ চাওক
মানুহ চাই আছে চাওক। বৰ্তমান বালি খান্দি আছে কেনেকৈ চাওক নদীৰ মাজত। পাছত আৰু জাহাজ আহি আছে বুলি কৈছে 27টা, বাকী এটাই বৰ্তমান পাইছেহি ইয়াত। আৰু পাছত ৱাৰবিলাক দেখিছেনে, ৱাৰবিলাকত ক'ৰবাত লাগি গৈছে বুলি কৈছে। চাওক কিমান ডাঙৰ বস্তু লৈ কিনে নদীয়েদি আনি আছে বৰ্তমান ধনশিৰি নদী। বাকী এইফালে মানুহ, বাকী আমাৰ গাঁও এফালৰ পৰা এফালে চাবলৈ পাৰিব। এইফালে মথাউৰি চাইডে চাইডে, সিটোৰ পাৰে আমাৰ ঘৰ, আমাৰ গাঁও। বাকী এইফালে চাওক মানুহবিলাক চাওক, গোটেই গাঁৱৰ মানুহ আহি গৈছে চাবৰ কাৰণে। ড্ৰাইভাৰজন ক'ত বহি আছে জানেনে আপোনালোকে? ড্ৰাইভাৰজন বহি থাকে এই ওপৰত চাওক, ৱেষ্ট বেংগলৰ পৰা আহি আছে, ৱেষ্ট বেংগল। ড্ৰাইভাৰ বহে একদম ওপৰত। তাৰপৰা ইয়াত পানীৰ সুবিধা আছে। বাকী ইয়াত চাওক চাইলেঞ্চাৰ পাইপ, এইটো গৰম হয়, পানীত চলে যদিও ইঞ্জিন গৰম হয়, ইয়াৰ ধোঁৱা ওলাই আছে। তাৰপৰা এইটো চাওক বৰ্তমান ৰিফাইনেৰীৰ কাৰণে অনা হৈছে, এইটো নুমলীগড় ৰিফাইনেৰী তেল শোধনাগাৰৰ কাৰণে। নুমলীগড়লৈকে বৰ্তমান নদী পথেৰে অনা হ'ল। তাৰপাছতে এতিয়া ইয়াক নিয়া হ'ব ইয়াত গাড়ীয়েদি। বাকী কেতিয়া নিয়ে খুব সম্ভৱ নাজানিম। আপোনালোকে কিমান দিন হ'ল ইয়াত অহা? আমাৰ আজি 3 মাহ হ'ল। 3 মাহ 16 দিন। ৱেষ্ট বেংগল? নাই নহয়, আমাৰ ইয়াৰে। এইকেইটা ক'ৰ পৰা আহি আছে? এইটা আমাৰ ইয়াৰে গুৱাহাটীৰ। এইকেইটাতো লোকেল। অঁ, মানে আপোনালোকে বাটতহে মানে ধৰিছে ন অলপ? আচ্ছা, এইখন লগত অহা আৰু মানুহ কোনোবা আছে নেকি চিনাকি? এইখন লগত অহা, এইখন লগত অহা ক'ত আছে? অলপ কথা পাতিম মানে। এইকেইজন নেকি? হিন্দীত পাতিব পাৰিব ন? ओके। हाय दोस्तों, तुम लोग कहाँ से आ रहा है? आप लोग इधर में इसी में आया है क्या? नहीं आया है? कहाँ से ला गया है लोग? ये वाली खुदाई कर रहे हैं, देखो नदी में। এই মানুহ চাপ চাবলৈ ঢেৰ লাগি আহিছে। এখন বালি খান্দি আছে এতিয়া নদীৰ মাজত। পাছত আৰু আহি আছে। নদীখন বেছি দ নহয় কাৰণে দ কৰি আছে। বাকী এইফালে চাওক খাবৰ কাৰণে এখন চাওক কিমান ধুনীয়া সুন্দৰ ফেচিলিটি ৰাখিছে ইয়াত। চাওক আহল বহল জেগা আছে। বিন্দাছ নদীৰ মাজে মাজে আহিব পাৰিলেতো ভালেই আছিলে। এতিয়া ধনশিৰি দলং নুমলীগড়। খান্দি খান্দি আহি আছে চাওক, ওচৰতে পালেহি আৰু। Wow. চাওক জাহাজৰ ওপৰত এইটো কি বম্বু নিচিনা দিছে চাওক, ইমান ডাঙৰ।